ওয়েলকাম মাই দোস্ত নতুন এটা ভিডিও মাজে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ পল্লৱ গগৈ নিউলে মানে আজি ভাবিলোঁ বোলো গাড়ীতে ভিডিঅ' এটা বনাই দিওঁ আৰু বহুত দিন আপোনালোকক ভিডিঅ' দিব পৰা নাই মানে গাড়ীতে মানে কমফৰ্ট আছে মানে ধৰক ঘৰত কোনোবা আহে মানুহ আহে মানে চিঞৰ বাখৰ কৰি থাকে গতিকে ভাবিলোঁ আজি গাড়ীতে বনাই দিওঁ আৰু মানে আপোনালোকে নিশ্চয় জানে শিৱসাগৰ আপোনাৰ নাজিৰা এটা শিৱ মন্দিৰ আছে অগ্নিনাভ মন্দিৰ নাজিৰাত আছে হাতী সৰকাৰ দলঙৰ ফালে সোমাই যাব লাগে আমাৰ এইখিপা বেছি দূৰ নহয় নামটি চাৰিআলি পাৰ হৈ এইফালৰ পৰা আপোনালোকে নামটি চাৰিআলি ফালৰ পৰা গ'লে আপোনালোকে ৰাইট চাইডে সোমাব লাগিব আৰু এইফালে শিমলগুৰি চাইডৰ পৰা আহিলে আপোনালোকে লেফ্ট চাইডে সোমাব লাগিব আৰু তালৈ মানে ময়ো গৈছিলোঁ মনৰ আশা পূৰণ কৰিবৰ কাৰণে মানে মই আপোনালোকক কি মনৰ আশা পূৰণটোৰ কথা কৈ নিদিওঁ আৰু কৈ দিলে গমেই পাব মানে মনৰ আশা পূৰণ মই ভাদ মাহত গৈছিলোঁ আৰু কিবা এটা ৰিজাল্ট পাইছিলোঁ মানে যে তাত সঁচাকৈ অগ্নিনাভ বাবা সুস্থ হৈ আছে মানে কিয়নো মানে কি মোৰ ক্ষেত্ৰত কিন্তু ফলিছিলে আৰু সঁচা অন্তৰে যিহেতু বিচাৰিছিলোঁ আৰু আমাৰ ভুলৰ কাৰণে হ'ল বুলিয়ে ক'ব লাগিব আৰু বৰ্তমান মানে ৰিজাল্টটো নিগেটিভ হ'ল আৰু আপোনালোকক বাকী কথা কি ক'ম আপোনালোক আহিব সেই মন্দিৰভাগলৈ ভাবিছোঁ যিহেতু ইমান এভাগ মহত্বপূৰ্ণ থকা মন্দিৰ যিহেতু আপোনালোককো ভাল আপোনালোকে যিকোনো কথাতে আহিব পাৰিব যিয়ে বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি আপোনালোকৰ মনৰ আশা যিবিলাক আছে সেইবিলাক পূৰণ হ'ব বুলি মই ভাবিছোঁ মানে আপোনালোকে আহিব নিশ্চয় ইমান এভাগ মহত্বপূৰ্ণ মন্দিৰ তাত মানে সঁচাই আমি গৈ মানে ইমান ভাল লাগিছে মানে এনেই প্ৰথম সোমাই গৈ ইমান ভাল লাগিছে আপোনালোকক মই ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখিছে যিসকলে চাইছে আৰু আপোনালোকক ছাইডতে এনেই লগাই দিম বাৰু যদি দিব পাৰোঁ ভিডিঅ'টো ছাইডতে এনেই লগাই দিম আৰু মানে ভাল লাগিছে আৰু যিহেতু মানে শিখা বাইদেৱে তাত মন্দিৰভাগ চম্ভালি আছে তেখেতৰ ঘৰতে সেই মন্দিৰভাগ মই শুনিছিলোঁ কি মন্দিৰভাগ মানে তেখেতৰ আগতে মানে কিবা ব্লগ চেনেলে আছিলে ইউটিউবত কিবা ব্লগ চেনেল আছিলে কিবা কিবি দিছিলে আৰু মানে তাত বহুত মানে আপোনাৰ সাপ চাপ ওলায় আৰু কিবা কিবি হয় সেই ভেটিতে সেইটো মানে কোনোবাই ক'লে যে তাতে এভাগ মন্দিৰ হোৱাটো সকলোৱে বিচাৰিলে অৱশেষত শিখা বাই তাতে মন্দিৰ এভাগ স্থাপন কৰিলে আৰু এতিয়া বহুত জেগাৰ পৰা বহুত দূৰ দূৰণিৰ পৰা এতিয়া তাত বহুতো ভক্তসকল আহে আৰু আপোনালোকে অনলাইন যোগো কৰিব পাৰিব অগ্নিনাভ বাবা আপোনালোকে ফেচবুক পেজটোত তেখেতৰ ফ'ল' কৰি ল'ব মানে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ইউটিউব চেনেলটো আপোনালোকে তাত ৰেগুলাৰ মানে সদায় প্ৰতিদিনে আপোনালোকক লাইভ ভিডিঅ' তাত দেখাব বাবাক অৰ্পণ কৰিবলৈ ভালদৰে চাফা চিকুণ কৰি ৰাখিবই লাগিব আপোনালোকে নিশ্চয় জানে আৰু সেইবাবে কৈছোঁ আপোনালোকে ঘৰতে যে নাহিলেও আপোনালোকে অনলাইন যোগে সেই মন্দিৰভাগ ডিজিটেল মানে আপোনালোকে তাতে ঘৰতে সেৱা শুশ্ৰূষা আপোনালোকে তাতে কৰি মানে সহায়ভাগ আগবঢ়াই থ'ব যাতে যদি হয় আপোনালোকে ইয়াত আহি দিব পাৰিলে বেছি ভাল যদি যিসকলে দূৰ দূৰণিত আছে ধৰক এতিয়া গুৱাহাটীৰ পৰা কোনোবাই মই শুনিছিলোঁ দেখা পাইছিলোঁ মই সেই নিউজটোত দেখা পাইছিলোঁ কোনোবাই খোজকাঢ়িও ওলাইছিলে সেই গুৱাহাটীৰ পৰা বহুত দূৰ দূৰণিৰ পৰা আৰু তেখেতক মানে মই ভিডিঅ'টো বনোৱা এইটোৱে উদ্দেশ্য মানে মোৰ ধৰক যিহেতু সপোনটো পূৰা কৰিছিলে সেইবাবে আপোনালোকক ভাবিলোঁ ভিডিঅ'টো কৰি দিওঁ মানে আপোনালোকেও জানক যাতে ইয়ালৈ আহক আপোনালোকে অৱশেষত মই এইখিনি কথাকে আপোনালোকৰ মাজলৈ পঠালোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম বাই বাই আৰু আপোনালোকে যিসকলে মোৰ নতুনকৈ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিছে তেখেতলোকক অশেষ ধন্যবাদ আৰু আগলৈকে এনেকৈ মৰম চেনেল দি যাব বুলি আশা ৰাখিলোঁ।